আইফোন একেবাৰে ফ্ৰী, 1 টকাও নালাগে, ভিজিট কৰিব নালাগে, দোকানৰ পৰা কোনো বস্তু ক্ৰয় কৰিব নালাগে, ফ্ৰী দি দিয়া হ'ব আপোনালোকক, একেবাৰে ফ্ৰী, দুৰ্গা পূজাৰ বাবে একেবাৰে ফ্ৰী। আৰু এই কাৰ্টুনত ভৰাই দিয়া হ'ব আপোনালোকৰ স্ক্ৰীনশ্বটসমূহ। তেওঁৰ পিতৃ মাতৃৰ সপোন আছিলে দোকানখন নতুনকৈ অপেনিং কৰিয়েই আইফোন ফ্ৰী দিব গ্ৰাহকসকলক, আৰু অৱশেষত 3টা আইফোন আপোনালোকৰ বাবে ফ্ৰী লৈ আহিছে, ফ্ৰী, 1 টকাও নালাগে। দোকানত আপুনি ভিজিট নকৰিলেও ঘৰত বহি ভিডিঅ' শ্বেয়াৰ কৰক আৰু স্ক্ৰীনশ্বট পঠিয়াই দিয়ক। এই যিটো কাৰ্টুন আপোনালোকে দেখা পাইছে, এই কাৰ্টুনত আপোনাৰ স্ক্ৰীনশ্বট এই কাৰ্টুনৰ ভিতৰত ভৰি দিয়া হ'ব। অহা 20 তাৰিখে এই কাৰ্টুন আনবক্সিং কৰি দিয়া হ'ব। অহা 20 তাৰিখ, হাতত 3 দিন আছে, 3 দিনৰ ভিতৰত আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব আৰু আপডেট হোৱা ৰফিক হুজাই চেনেলটো আপুনি ফ'ল' কৰিব লাগিব। আপোনাৰ শ্বেয়াৰৰ ভিডিঅ'টো আমি চেক কৰিম পেজ ফ'ল' আছে নে নাই, ঠিক আছে। XYZ যিমানেই আমি দেখিছোঁ ইয়াত আপোনাৰ নতুনকৈ দোকান মুকলি কৰে, এনেকুৱা অপেনিং দিয়ে, ইহঁতে আপোনাৰ যেনেকুৱা স্মাৰ্ট ৱাচ গিফ্ট কৰে বা হেডফোন এটা দি দিয়ে, এটা বাডছ দিয়ে। তো আমি এটা নতুন সিদ্ধান্ত কি ল'লোঁ, আইফোন এইটো একচুৱেলি চবৰ সপোন থাকে, এটা আইফোন কোনোবাই ল'ব নোৱাৰে, বহুত কষ্টত আছে, সেইকাৰণে এইটো আমি চিন্তা কৰিলোঁ যে আমি মই যেতিয়া দোকানটো অপেনিং দিম, তেতিয়া মই এটা কাম কৰিম, বেছিতো নোৱাৰোঁ, মোৰ যিমানখিনি কেপাচিটি আছে 3টা আইফোন আমি টোটেল ফ্ৰী দিম, যাতে লাকি চাম যোন থাকিব 3 নম্বৰ, ফাৰ্ষ্টত 14 Pro পাব, ছেকেণ্ড প্ৰাইজত পাব 15+, আৰু থাৰ্ড প্ৰাইজ আছে 13। এইটো আপোনাৰ ভিডিঅ'টো যিমান শ্বেয়াৰ কৰিব, স্ক্ৰীনশ্বট পঠাব, আৰু ৰফিক হুজাই পেজ ফ'ল' হয়, ৰফিক হুজাই পেজ ফ'ল' কৰিব, আৰু যিমান বেছি যাৰ শ্বেয়াৰ হ'ব। আপোনাৰ পিতৃ মাতৃৰ সপোন আছিলে দোকান অপেনিং কৰিয়ে 3টা আইফোন ফোন একেবাৰে গ্ৰাহকক ফ্ৰী দিয়া, কিন্তু ড্ৰ' কুপনৰ জৰিয়তে যিমান শ্বেয়াৰ কৰিব, 3 দিন সময় আছে আপোনাৰ হাতত। আৰু এই অফাৰ দুৰ্গা পূজাৰ বাবে এই নতুনকৈ অপেনিং কৰা আইফোন 3টা টোটেল ফ্ৰী দিয়া এই দোকানখনত আপোনালোকে পাব। আজিৰে পৰা লেপটপ পাব, এইফালে চাওক একেবাৰে ডিছকাউণ্টত আপোনালোকে লেপটপ পাব। তেওঁ বহু সপোন লৈ এই দোকানখন খুলিছে, কম মূল্যত একেবাৰে পানীৰ দৰত লেপটপ পাব আপোনালোকে, মোবাইল পাব। চাওক, নৰ্মেলিতো আমি এটা দিছোঁৱেই চবৰ ডাঙৰ আইফোন এটা, এইটোতো ফ্ৰী। যদি আপোনাৰ কোনোবাই চাই পেলাই আহে, শ্বেয়াৰ কৰি আহি পেলাই নৰ্মেলি দেখায়, তো তাৰ কাৰণে 1000 টকা এটা ডিছকাউণ্ট আছে, 10,000+। কিমান দিন থাকিব এই ডিছকাউণ্ট? এইটো আপোনাৰ দুৰ্গা পূজালৈকে যদি ৰফিক হুজাইৰ ভিডিঅ' কোনোবাই শ্বেয়াৰ কৰি আনি এই দাদাক দেখুৱায়, তেতিয়াহ'লে ডাইৰেক্ট 10% ডিছকাউণ্ট, 1000 টকা ডিছকাউণ্ট। মোবাইল লওক, লেপটপ লওক, যি লওক আপুনি, যি সামগ্ৰী লওক, 10% ডিছকাউণ্ট। দুৰ্গা পূজাৰ ধামাকা অফাৰ হেল্ল' ৱৰ্ল্ডত লগাইছে হুজাই নতুনকৈ খুলিয়ে, ঠিক আছে। এয়া চাওক মোবাইলসমূহ চাওক সজাই ৰাখিছে। আপুনি চেমচাং পাব, আপোনাৰ আইফোন পাব, আইফোনটো আপুনি দেখালেই। তাৰপিছত কাৰোবাৰ যদি কিপেড ফোন লাগে, নকিয়া, লাভা, এইটো আমাৰ কিপেড ফোনো পাব। তাৰপিছত মটৰলা ফোন আছে, IQ আছে, ভিভো আছে, ৰেডমি আছে, ৰিয়েলমি আছে, প'ক' আছে, অপ' আছে, যিমানকেইটা ব্ৰেণ্ড আছে মানে গোটেইবোৰ আমাৰ তাত আছে। আৰু চিপ এণ্ড বেষ্ট ৰেটত পাব। অনলাইনৰ প্ৰাইচতকৈ 500 টকা আমি কমত দিবলৈ চেষ্টা কৰিম। লেপটপৰ কি ফেচিলিটি আছে? এইটো আমাৰ HP লেপটপ হয়, এইটো আপোনাৰ 8GB বা 512 পাই যাব। তাৰপিছত HPৰ মাজত আৰু এখন আপোনাৰ গেমিং লেপটপ আছে, এইখন ভিক্টাছ বুলি কয়, গেমিং লেপটপ। একচুৱেলি আজিকালি যোনে মানে ল'ৰা ছোৱালী হওক গেম খেলে, সিহঁতে গম পাব দেখিলে ভিক্টাছ। মাৰ্কেটত যদি এইটো আপোনাৰ 69,000 থাকে, তো আমি 68ত দি দিম। অনলাইনতো যদি 69 থাকে, আমি 68ত দি দিম। মানে এটা জাষ্ট এটা এক্সাম্পল দিলোঁ যে মাৰ্কেটত আৰু অনলাইনত যিমান ৰেট থাকিব, তাৰ পৰা 1000 টকা এটা কমত আমি দিম। আচ্ছা, মোবাইল পালোঁ, লেপটপ পালোঁ, আৰু কি আছে? আপুনি SO সিৰিজ পাব। তাৰপিছত আইফোনৰ এডপ্টাৰ আছে, যেনেকুৱা আইফোনৰ এডপ্টাৰ আছে। আপুনি এইটো যেনেকুৱা আপুনি পৰা এপল ডেষ্টিনিৰ পৰা iDestiny পৰা ল'লে আপোনাৰ 1900-2000 টকা লয়, আমাৰ ইয়াৰ পৰা নিলে আপুনি 1600ত পাব। আচ্ছা, এতিয়াতো 3টা মোবাইল আপুনি টোটেল ফ্ৰী দি দিছে। যিসকলে ফেচবুকত শ্বেয়াৰ মাৰি স্ক্ৰীনশ্বট হোৱাটছএপত পঠিয়াই দিব, সেই হোৱাটছএপত সেই স্ক্ৰীনশ্বটসমূহ কাৰ্টুনটোত সোমাই দিয়া হ'ব আৰু 20 তাৰিখে আনবক্সিং কৰা হ'ব। লগতে ৰফিক হুজাই পেজটো ফ'ল' থাকিব লাগিব, ফ'ল' নাথাকিলে নহ'ব। এতিয়া এই 3টা আপুনি দুৰ্গা পূজাৰ ভাম্পাৰ অফাৰ, কাৰণ 3টা আইফোন ফ্ৰী দিয়া ধেমালি কথা নহয়। আৰু বেলেগ যিসকল গ্ৰাহকে নতুন মোবাইল কিনি লৈ যাব, সেই মোবাইলৰ লগত কিবা ফ্ৰী আছে নেকি? মোবাইলৰ লগত আপোনাৰ যেনেকুৱা বাডছ পাব, হেডফোন, চবৰ লগত বেলেগ বেলেগ ধৰণৰ আছে। আমি মানে ভাবি ৰাখিছোঁ যে কাষ্টমাৰ এইটো দিম, কাষ্টমাৰ আমাৰ তাত আহক, লওক, তাৰপিছত যদি গিফ্ট নিদিওঁ আপোনাক কমপ্লেইন কৰক। জানিবই ছ'চিয়েল মিডিয়াৰ যুগ আজি। আপোনালোকে নামটো মনত থাকিব, হেল্ল' ৱৰ্ল্ড, যিটো হুজাই চহৰত
অভাৰব্ৰিজ আপোনালোকে যদি নীলবাগানৰ ফালৰ পৰা ইফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে 13 নম্বৰ ৱাৰ্ডত আহিব আৰু হোটেলখন দেখুৱাই দিয়া চাম সুইট। এয়া হোটেল হৈছে চাম সুইট। চাম সুইট হোটেলৰ একেবাৰে বিপৰীত দিশত পূব ফালে, ঠিক আছে। আৰু ইফালে গ'লে আপোনাৰ ৰেলৱে ষ্টেচন পাব। ৰেলৱে ষ্টেচন ইফালে যাব নালাগে। আৰু দোকানখন দেখুৱাই দিয়া এই হৈছে হেল্ল' ৱৰ্ল্ড। আজিয়ে মুকলি কৰিছে, আজিয়ে পিতা কাটিছে আৰু দুৰ্গা পূজাৰ এই ধামাকা অফাৰ দিছে। বহুতৰ সপোন আইফোন কিনিবলৈ, কিন্তু নোৱাৰে। আইফোনে কিছুমান কিডনি বেচি দিয়ে, কিছুমানে নিজৰ মাটি বাৰী বিক্ৰী কৰি দিয়ে এটা আইফোন কিনিবৰ কাৰণে। আৰু সেই মুহূৰ্তত এইবাৰ দুৰ্গা পূজাত 3খন আইফোন 1 টকাও নোলোৱাকৈ, ভিজিট নকৰাকৈ, দোকানত নোহোৱাকৈ, কোনো বস্তু ক্ৰয় নকৰাকৈ আইফোন 3টা খালি ঘৰত বহি ভিডিঅ' শ্বেয়াৰ কৰক, স্ক্ৰীনশ্বট স্ক্ৰীনত থকা নম্বৰত পঠিয়াই দিয়ক, ৰফিক হোজাই ফ'ল' কৰক। আপোনাৰ এই গোটেই স্ক্ৰীনশ্বট 20 তাৰিখে এই কাৰ্টুন আনবক্সিং কৰি কাৰ্টুনৰ পৰা স্ক্ৰীনশ্বটসমূহ উঠাই দিয়া হ'ব। প্ৰথম প্ৰাইজ, ছেকেণ্ড প্ৰাইজ, থাৰ্ড প্ৰাইজ আপোনাক ফোন কৰি দিয়া হ'ব। আৰু হোজাইৰ এইখন হেল্ল' ৱৰ্ল্ডৰ পৰা আপোনালোকে নিজৰ সপোনৰ আইফোন আপোনালোকৰ কাৰ কপালত আছে এতিয়া গম নাপাওঁ, হয়তো লাগি যাব পাৰে। অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কোনো কথা নাই, অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' শ্বেয়াৰ কৰক, আপোনাৰ কপালত থাকিলে লাগিব, ঠিক আছে। আৰু স্ক্ৰীনত যিটো নম্বৰ দেখিছে সেই নম্বৰটোত আপোনালোকে স্ক্ৰীনশ্বট পঠিয়াই দিব।